বন্ধ নাহোৱা যে এই গাইছ তেনেহ'লে গৈছোঁ বন্ধ কৰি দিছোঁ বাৰু বাই 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 একো ডাল নেজানো ডিঙিটো হিলাব জানো হেল্ল' গাইজ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ গাইজ দেই আজি ৰুমত আহিলোঁ মানে আজি নহয় দুদিন হ'ল ব্লগ চলগ বনোৱা নাই বোলো ব্লগ এটা দি দিওঁ ভিডিঅ'টো শেষলৈকে চাব যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব অকলে থকা নাই জানো কি কথা মই নিজে জানো এতিয়া কাঁহী বাতি দিব লাগিব গাইজ ভিডিঅ'টো চাই থাকক দেই কাঁহী বাতি মানে এইবিলাক পানী চানী কঢ়িয়াই বেয়া কষ্ট বেই ৰুমত থকাটো অকলে থাকোঁ কাঁহী বাতি চাহী বাতি দুই হৈ গ'ল গাইজ গিটাৰখন লৈ লৈছোঁ বোলো গান এটাকে গাওঁ আপোনালোককো শুনাওঁ নাই একো মুখস্থ চুখস্থ নাই এনেই মাৰিম আৰু কি কৰোঁনো গাইজ মানে অকলে থাকোঁ ন চব বস্তু এতিয়া গিটাৰ চিটাৰ আনি লৈছোঁ গাব চাব নাজানো দেই গাইজ একদম ফুল ফান্তি নধৰিব আৰু এনেই বনাই দিলোঁ আজি বিশেষ একো নহয় মন গ'ল আজি কিবা এটা ভিডিঅ' দিম বুলি গতিকে ভিডিঅ'টো শেষলৈকে চাব এই ৰুমত দেখিছে ভাত পানী বনাই খালোঁ খাই মেলি কাঁহী বাতি ধুইলোঁ কাঁহী বাতি ধুই মেলি হ'ল নাই ৰুমত অকলে যদি থকা হয় গাইজ মেথা গৰম হৈ যাব অকলে বুলিয়ে নহয় দুটা তিনিটা থাকিলেও একদম কামৰ পৰা ৰেহাই নাই গাইজ ঘৰত থকা নিচিনা হ'ব নোৱাৰে দেই নিজৰ মা দেউতাৰ ওচৰত থকা মায়া এতিয়া কি ক'লে ঐ ৰে ভাত খাই আহ এনেকৈ মাতিলেহি এতিয়া চালা মেথা গৰম হৈ যায় গাইজ তোৰ সেইবিলাক বলক সেইবিলাক এৰক তোৰ বলক এতিয়া গান এটাকে গাওঁ ৰ'ব ফিটিং কৰি লওঁ গাইজ গীটাৰখন ল'লোহে হয় একোডাল বজাব নাজানো এনে আনি পেলাই থৈ দিছে বাঁহী এটা আছে গীটাৰত বজাব জানো অকণমান ইমান নাজানো মানে আজি বজাই নুশুনাম বাৰু দেই বজাই শুনাম আপোনালোকে কমেণ্ট কৰিব যদি শুনিব বিচাৰে একো ডাল নেজানো ডিঙিটো হিলাব জানো দেই টিউন নেজানো কেনেকৈ মিলাই পগলা হৈ যাব গাইজ একো নাজানো গেছ এনেকৈ লোৱা অকণমান ওলাই যাওঁ নি গেছ ৰ'ব যাব পাৰোঁ ওলাই যদি আৰু ভিডিঅ' দিব লাগে কমেণ্ট কৰক দেখিছোঁ ন অকলে পঢ়া শুনা নকৰোঁ এনেই আছোঁ ৰুমত ঘৰলৈ বেয়া মনত পৰিবি গাঁৱলৈ যাবলৈ মনত পৰে মা দেউতালৈ মনত পৰে কালি আহিছোঁ ঘৰৰ পৰা কিন্তু আকৌ মনত পৰিছে আজি পাগল হৈ গৈছোঁ মই গতিকে এটা কথা ক'ব বিচাৰোঁ মা দেউতাৰ কাষত থাকোঁতেই সন্মান মৰম কৰিবলৈ শিকক কাৰণ সকলোৱে পৃথিৱীৰ পৰা বস্তুটো নাইকিয়া মানে যেতিয়া বস্তুটো নাইকিয়া হৈ যায় তেতিয়াহে মানে বস্তুটোৰ অভাৱ অনুভৱ কৰে গতিকে যেতিয়ালৈকে বস্তুটো নিজৰ ওচৰতে থাকে তাক মানে একদম সন্মান দিবলৈ শিকক গুৰুত্ব দিবলৈ শিকক মানে বুজিছে সেইটোৱে কথা মা দেউতাক সন্মান কৰক মা দেউতাৰ লগত থাকক মা দেউতাৰ লগত সময় কটাওক এই পৃথিৱীৰ পৰা যেতিয়া নাইকিয়া হৈ যাব তেতিয়া অনুভৱ কৰিব আৰু বেলেগত থাকিলেও কেতিয়াবা অনুভৱ কৰিব যেনেকৈ মই অনুভৱ কৰিছোঁ ৰিয়েলাইজ কৰিলোঁ গাইজ মা দেউতাৰ সমান একো হ'ব নোৱাৰে যিমান পইচা পাতি হওক মা দেউতাৰ মৰম কোনো পূৰাব নোৱাৰে মা দেউতাৰ অবিহনে বুজিছে কেলৈ ক'লো বাৰু কথাটো কাৰণ মোৰ মালৈ মনত পৰিছে গাইজ কালি আহিলোঁ এদিন হ'ল মা দেউতাক লগ পোৱা নাই আকৌ যাম শনিবাৰে দেওবাৰে নহয় যাম ডিচেম্বৰ লাষ্টত যাম আৰু এটা গান শুনাওক ৰ'ব নেপালী গান এটা মনত পৰিছে
গাইছ গাব নাজানো মানে দেই অকণমান মুখস্থ হ'ল কৈছিলোঁ বাট গাব নাজানো এতিয়া হৈ গ'ল ৰাতি গেছ ঠাণ্ডা লাগিছে বহু কাপোৰ কানি পিন্ধা নাই অলপ মানে মোবাইলকে চাই দিলোঁ তো ভাত পানী বনাওঁ আজি ব্লগটো ইমানটাই আহোঁতে মাৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই নেক্সট এটা ব্লগত আকৌ লগ পাম বন্ধ নাহোঁ যে এই গেছ তেনেহ'লে গৈছোঁ বন্ধ কৰি দিছোঁ বাৰু বাই বাই